হেল্ল' এভৰিৱান, আজি আকৌ আপোনালোকৰ মাজত এটা মেকআপ টিউটৰিয়েল ভিডিঅ' লৈ আহিছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি ৱেবছাইটখনেৰে ভালদৰে মুখখন ক্লিন কৰি ল'ম। এতিয়া মইশ্চাৰাইজাৰ লগাম আৰু মইশ্চাৰাইজাৰৰ কাৰণে লৈছোঁ নিভিয়া। এতিয়া ভালদৰে লগাই ল'ম আৰু এতিয়া লগাম প্ৰাইমাৰ আৰু প্ৰাইমাৰৰ কাৰণে লৈছোঁ লেকমি এব্সলিউটৰ প্ৰাইমাৰ আৰু ভালদৰে এপ্লাই কৰি লৈছোঁ। এতিয়া কৰিম আইব্ৰ' আৰু আইব্ৰ'ৰ কাৰণে লৈছোঁ PSAৰ আইব্ৰ' পেলেট আৰু লৈছোঁ ইয়াত কনচিলাৰ লৈছোঁ মেবলিনৰ আৰু এতিয়া আইব্ৰ'টো কাট কৰিম আৰু এতিয়া লৈছোঁ PSA কনচিলাৰ পেলেট। তাৰ পৰা ব্যৱহাৰ কৰিম অৰেঞ্জ কালাৰ পেলেটটো আৰু ডাৰ্ক এৰিয়াবিলাকত ভালদৰে এপ্লাই কৰিম যাতে কোনো ধৰণৰ ডাৰ্কনেছ দেখা নাযায়। এতিয়া ব্লেণ্ডাৰেৰে ভালদৰে ব্লেণ্ড কৰি ল'ম। এতিয়া লৈছোঁ কনচিলাৰ আৰু ইয়াত মেবলিনৰ কনচিলাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম আৰু এতিয়া লৈছোঁ PSA কম্পেক্ট আৰু কম্পেক্টেৰে মই ভালদৰে এইখিনি ছেট কৰি ল'ম। এতিয়া লৈছোঁ পেৰিছ কানাডাৰ হাইলাইটাৰ আৰু আইব্ৰৰ তলত আমি ভালদৰে হাইলাইট কৰি ল'ম আৰু এতিয়া ব্যৱহাৰ কৰিম পেপাৰ টিপ আৰু এতিয়া লৈছোঁ HRৰ আইশ্বেডো পেলেট আৰু ইয়াৰ পৰা মই এটা লাইট শ্বেড লৈ পেলাই ক্ৰিজৰ ওপৰত ভালদৰে এপ্লাই কৰিম আৰু এতিয়া এটা ডাৰ্ক কালাৰ লৈ ক্ৰিজত এপ্লাই কৰিছোঁ। মই ইয়াত মেবলিনৰ কনচিলাৰ লৈছোঁ আৰু ক্ৰিজটো কাট কৰি ল'ম, যিহেতু ফুল কাট ক্ৰিজ কৰিম চ' ভালদৰে কাট কৰি লওঁ আৰু এতিয়া লৈছোঁ ৰেভলিউশ্যনৰ আইশ্বেডো পেলেট আৰু ইয়াৰ পৰা এটা পিচ টাইপৰ কালাৰ লৈছোঁ আৰু ভালদৰে লিডত এপ্লাই কৰিম। এতিয়া এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। HRৰ গ্লিটাৰ লাইনাৰ লৈছোঁ আৰু গ্লিটাৰটোৰে মই ভালদৰে এটা লাইন ক্ৰিয়েট কৰিম আৰু এতিয়া লৈছোঁ লুজ গ্লিটাৰ আৰু লিডত মই এপ্লাই কৰি যাম আৰু যিমান ফল আউট আছিলে এইখিনি মই ব্ৰাছ এটাৰে আঁতৰাই লৈছোঁ। এতিয়া পেপাৰ টেপটো মই আঁতৰাই ল'ম আৰু ইয়াত বেছৰ কাৰণে ব্যৱহাৰ কৰিছোঁ PSA কনচিলাৰ আৰু এটা ব্ৰাছৰ জৰিয়তে মই কনচিলাৰটো এপ্লাই কৰিম। এতিয়া লৈছোঁ PSA ব্লেণ্ডাৰ আৰু ব্লেণ্ডাৰৰ জৰিয়তে মই ভালদৰে ব্লেণ্ড কৰি লৈছোঁ আৰু এতিয়া ব্যৱহাৰ কৰিম ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যনৰ কাৰণে ইয়াত লৈছোঁ মই PSA ফাউণ্ডেশ্যন আৰু ব্ৰাছ এটাৰ জৰিয়তে মই ফাউণ্ডেশ্যনখিনি ভালদৰে লগাম। এগেইন ব্লেণ্ডাৰ এটাৰ জৰিয়তে ভালদৰে এইখিনি ব্লেণ্ড কৰি ল'ম। এতিয়া ফাউণ্ডেশ্যনখিনি ছেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম কম্পেক্ট আৰু কম্পেক্টৰ কাৰণে ইয়াত লৈছোঁ PSA কম্পেক্ট আৰু এতিয়া কৰিম কণ্ট'ৰ আৰু কণ্ট'ৰ কৰিবৰ কাৰণে ইয়াত ব্যৱহাৰ কৰিছোঁ PSA কণ্ট'ৰ পেলেট। এতিয়া লগাম ব্লাছাৰ আৰু ব্লাছাৰৰ কাৰণে লৈছোঁ PSA ব্লাছাৰ। এতিয়া চকুৰ তলত লাইট কালাৰ এটা লৈ ব্লেণ্ড কৰি ল'ম আৰু ৱাটাৰ লাইনত ব্যৱহাৰ কৰিম হোৱাইট লাইনাৰ আৰু এতিয়া ব্যৱহাৰ কৰিম কাজল আৰু কাজল মই দুটা চকুতে ভালদৰে লগাই লওঁ। এতিয়া এইখিনি ব্ৰাছ এটাৰে ভালদৰে স্মাচ কৰি লওঁ ইনাৰ কৰ্নাৰটো হাইলাইট কৰি লওঁ আৰু এতিয়া লৈছোঁ PSA হাইলাইটাৰ এতিয়া ব্যৱহাৰ কৰিম PSA ছেটিং স্প্ৰে আৰু এতিয়া লগাইছোঁ আইলেছ
এতিয়া ব্যৱহাৰ কৰিম মাস্কাৰা, আৰু মাস্কাৰাৰ কাৰণে লৈছোঁ লোটাছৰ মাস্কাৰা। আৰু লোৱাৰ লেচটো ভালদৰে লগাই লৈছোঁ। আৰু এতিয়া ফুট এটা লগাই লৈছোঁ। আৰু এতিয়া ব্ৰাছ এটাৰ জৰিয়তে লিপষ্টিকটো ভালদৰে লগাওঁ। আৰু লিপষ্টিক মই ইয়াত ব্যৱহাৰ কৰিছোঁ মেবলিনৰ। এতিয়া ফুটত কলকা আঁকিম, যিহেতু বেংগলী ব্ৰাইড সজাই আছে, চ' কলকা অবিহনে মেকআপ কমপ্লিট হ'বই নোৱাৰে। আৰু এয়াই হ'ল আজিৰ মেকআপৰ ফাইনেল লুক। আৰু আশা কৰিছোঁ আজিৰ বেংগলী ব্ৰাইডেল মেকআপটো আপোনালোকৰ ভাল লাগিব। চ' প্লিজ ভিডিঅ'সমূহ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।